এয়া আমি আছোঁ এতিয়া হাঁহখাতিত। আমি ঘৰৰ পৰা এতিয়া আছোঁ বহু কিলোমিটাৰ দূৰত। ইয়ালৈ মই বছৰত এবাৰেই অহা হয়, আৰু সেইটো যেতিয়া ধান অনা হয়। আৰু ইয়াত আহিও বহুত ভাল লাগে। ইয়াত ফ্ৰেছ এয়াৰ আছে, আৰু ফ্ৰেছ এয়াৰ ইয়াত গাঁৱৰ বহুত হয়, ইয়াত এয়াৰবোৰো বহুত ভাল, আৰু আমাৰ হেল্থৰ কাৰণে বহুত ভাল। আৰু ইয়াৰ যি পৰিৱেশ, মানে নগৰসমূহততো গছ গছনিবোৰ দেখিবই পোৱা নাযায়। ইয়াত চাৰিওফালে গছ, পথাৰ আৰু বহুতবোৰ বস্তু আছে চাবলগা। এতিয়া আমি গৈ আছোঁ এখন দোকানলৈ। দোকানত যাওঁ, বিস্কুট কিনি আনো। এতিয়া দোকানৰ পৰা আহি ঘৰত এটা বস্তু দিব আছে, সেইটো দিম। তাৰপিছত আমি পথাৰ ফুৰিবলৈ যাম। আশা কৰিছোঁ আপোনালোকেও চাই ভাল পাব। আৰু যদি তোমাক এই ভিডিঅ'টো ভাল লাগে, ছাবস্ক্ৰাইব কৰিব, লাইক আৰু বেল আইকনটো দবাব নাপাহৰিব। তো বলক আমি গৈ আছোঁ দোকানলৈ। বলক, মই লৈ গৈছোঁ এই ৰোমাঞ্চক চখৰ জেগাটোত, যোনটো ইমান ধুনীয়া আছে। পইচা লাগ দিয়া জানা। এয়া আমি গৈ আছোঁ দোকানলৈ, আৰু ইয়াত দোকানবোৰ বেছি ডাঙৰটো দেখা নাই। ইয়াত সৰু সৰু দোকান, আমাৰ ফালে বহুত ডাঙৰ ডাঙৰ দোকান আছে, বিল্ডিং। ইয়াৰ দোকানবোৰত বেছিতো একো পোৱা দেখা নাই। চানা দেখিছোঁ, চানা, বিস্কুট আৰু 2 পেকেটমান চিপছ। ইয়াৰ বস্তুকেইটা বহুত সতেজ আৰু খাবলৈ বহুত সুস্বাদযুক্ত। টেষ্ট আছে। আৰু এই আমি খেত পাৰ হ'লোঁ। এয়া মোৰ ভণ্টি গৈ আছে বিস্কুট আনিবলৈ। এই আমি খেত পাৰ হ'লোঁ। আমি অলপ ইয়াতে ৰখিছোঁ। এয়া আপুনি দেখিছে চাৰিওফালৰ পৰিৱেশ। মোকতো আপুনি চিনি পায়ে হ'ব পাৰে, মোকোতো চিনি পায়ে হ'ব পাৰে। ইয়াত চিনি পালে মোকতো চিনি পায়ে হ'ব পাৰে। মোৰ এটা ইউটিউবৰ ভিডিঅ' এটা আছে, চিনি পায়ে। মোৰ ইয়াত লিংক ডিছক্ৰিপশ্যন। ইহঁতি দুটা আৰু এটা ল'ৰাই মিলি ফানি ভিডিঅ' বনায়, আৰু মই সেই ফানি ভিডিঅ'বোৰ কেমেৰামেন হয়। কওঁ কি মই ফানি ভিডিঅ' বনাব লাগে, সেইবোৰ মই ইহঁতক কওঁ। মানে ই ডিৰেক্টৰ হয়, আৰু আমি ফিল্ম ষ্টাৰ হয়, আৰু আমাৰ ক্লেছ অফ আমাৰ কেমেৰামেন হয়। এইটো জানটো আমাৰ ক্লেছ অফ চেম্পিয়ন এটা মোৰ চেনেল এটা আছে, সেইটো আপুনি ইউটিউবত চাৰ্চ কিজে সাহিল দেৱ, SAHILDEB, সাহিল দেৱ। মোৰ 3টা একাউণ্ট আছে। এটাত হয় থেনছ, এটা আছে মেনকে, আৰু এটাত বেনটেন। এয়া দোকানত লৈ আছে বস্তু। সেই এইটো ঘৰটোৰ ওচৰতে আছে দোকানখন। এয়া অলপ পিছত যাম আমি ফুৰিবলৈ। দেখিবলৈ পোৱা গৈছে কিমান দমাই দমাই ঘাঁহ, এইটো ধানৰ গছসমূহ পেলাই থোৱা আছে। এনেকৈ সৰু ল'ৰাবোৰে আছে। এটা বস্তু ক'ব পাহৰি গ'লো। এনেকুৱাই সৰু ল'ৰাবোৰে নিজৰ জীৱনত বহুত পাৰ কৰে। এইবোৰ কৰিব নোৱাৰে। চহৰত গাড়ী মটৰেৰে ৰাস্তা পদূলিসমূহ ভিৰ হৈ থাকে, আৰু পলিউশ্যন বহি থাকে। উশাহ ল'বলৈ দিগদাৰ হৈ যায়। বহুত মানুহে পানীও থাকে। ইয়াত তাৰ নাই, কাৰেণ্টৰ কিমান পলিউশ্যন কৰি থাকে, পানী ইমান গোন্ধাই। তাত তাৰ নাই একো। আমি এতিয়া গৈ আছোঁ, সিহঁতি ৰখি গ'ল তাতে। কি হৈছে এইটো চাবলৈ গৈ আছোঁ। আমাৰ লাগিছে ইয়াত একো আছে নহ'ল নেকি। কি হ'ল ভণ্টি? কি হ'ল কোৱাচোন? বিস্কুটটো 30 টকা, তাৰপিছত 5 টকা চকলেট কিনিলোঁ, আৰু 5 টকা ঘূৰিব, হয় নাই? ঘূৰি নিদি মাত্ৰ 20 টকা কৰি দিলে। এইটো ক'ব কৈছে এইটো কেইটকা? 30। 5 টকা চকলেট কিনিলোঁ, দে এটা। এতিয়া কেইটকা দিলোঁ মই ঘৰে? 50 টকা দিছিলোঁ। চকলেট দিলে নাই ঘৰে? মই দি দিম। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। এইটো আমি চকলেট খাইছোঁ 8 দামৰ। ইয়াততো ভাল চকলেট নাপায়। মিল্ক এণ্ড নাট, এইটো মিল্ক এণ্ড নাট 1 টকা। সৰুতে আমি বহুতে খাইছিলোঁ। কিন্তু এতিয়া এইকেইটা পোৱা নাযায়, অকলে গাঁওসমূহতে পোৱা যায়।
আৰু ইয়াত এটা আপুনি জানি ইয়াত কৰা নিচিনা জগা এটা আছে হাজমলা মটনটো আমাৰ শ্বেয়াৰ কৰা নাযায় মোৰ ইয়াত আহি চবচে ভাল লাগে যে পথাৰৰ মাজত থকা যিবোৰ ঔটেঙা গছ আছে সেই ঔটেঙা গছৰ পৰা ঔটেঙা কাঢ়ি তাতে নিমখ জলকীয়া লৈ খাবলৈ মোৰ বহুত মজা হয় আৰু আমি যেতিয়া ইয়াত আমাক এই এডভেঞ্চাৰক আমি যেতিয়া হাৱা থাকিম আপোনাক হাৱা থাকিম আপোনাৰ জানিলে আমাৰ এইটো নাম কি হয় চাহিল দেৱ আৰু আমাৰ যিমানটা ভিডিঅ' দিলোঁ তাত লিখা আছে ফানি ভিডিঅ'জ কমেডি ভিডিঅ'জ এই ল'ৰাটো বাইক চলাই গৈছে ইয়াত দামী বাইকটো নাপাওঁ অকল স্প্লেণ্ডাৰ আৰু স্কুটিয়ে বেছিভাগ চাই পাওঁ আৰু ইয়াত চব জেগা গু আপুনি খাব গোবৰৰ গু যোনটো আমাৰ এইবোৰ গৰু ম'হৰ গোবৰ ইয়াত আপুনি সকলো ঠাইতে দেখা পাব এইটো আমাৰ হেল্থৰ কাৰণে বহুত ভালেই হয় কাৰণ এইটো আমাৰ কৃষ্ণ ভগৱান যেনেকৈ আমাৰ ভগৱান ই আমাক এইকেইটা দিয়ে আৰু এইটো দিয়ে আমি ঘৰ লেপো যেনেকৈ কি চোলা জ্বলাওঁ অকল সিহঁতৰ এইকেইটা গু পালে মানুহে চালে ঘিণ কৰে কাৰণেতো অকল শ্বেয়াৰ কৰা আপুনি কুকুৰৰ গু পাব কুকুৰৰ গু মানুহৰ গু কিছুমান গলিত আৰু ৰাস্তাত গোটেই লেতেৰা জাবৰ জোঁথৰ ইয়াৰ ৰাস্তা সঁচাকৈ ইমান চাফা আপুনি তাত শুইও যাব পাৰে ইয়াত আপুনি শুই যাব পাৰে ইয়াত আপুনি শুইও যাব পাৰে কিন্তু চহৰততো ক'বই নালাগে ইয়াতে কোমোলাই বাইক আহি যায় য'ত হ'লেও কমলা পচন্দৰ পিক ৰজনীগন্ধাৰ পিক এইবোৰে আপুনি দেখা পাব আৰু য'ত হ'লেও লেতেৰা থু খেকাৰ সঘা মোটা বস্তু সেইবোৰে দেখা পাব ইয়াত আপুনি বহুতো গৰু ছাগলী চাব পাৰিব শ্বেয়াৰত ইমানগাল বস্তু আছে খাব পাৰিব নোৱাৰিব শ্বেয়াৰৰ মানুহ ইয়াত দূৰলৈকে চাই চকু একদম ঠাণ্ডা হৈ যায় তাত চকু খুলিলেই চকু বিষায় ইমানবোৰ প্ৰদূষণ আৰু ইয়াত কিমান ধুনীয়া এয়াৰ আহিছে কিমান সতেজ এয়াৰ ইয়াত আপুনি কাৰণ ইয়াত গছ গছনিৰ সংখ্যা বহুত পৰিমাণে বেছি লগত ইয়াত আপুনি চাইছা ছাগলীকেইটাক চাইছা গৰু ছাগলী অকলে আমাৰ শ্বেয়াৰৰ খাব নোৱাৰে আপুনি চবেই এইবিলাক খাব নোৱাৰে এইটো চব কিমান ডাঙৰ গোবৰ আমাৰ শ্বেয়াৰত এইবিলাক খাব নোৱাৰে চবে আপোনালোকে আমি গৈ আছোঁ আমি ঘৰত গৈছোঁ অলপ চাহ পানী খাই লওঁ দুধ বিস্কুটৰ লগত নেখুৱাওঁগৈ ধেমালি গৈছোঁ ইয়াত আপুনি চাইছে বহুত গৰু বিয়া আছে ইয়াত চাইছে আপুনি এতিয়া আমি ফুৰিব যাম চক মোৰ ফ্ৰেণ্ড চাহিল দেৱ আৰু মই বিশাল দাস আৰু আমাৰ লগত আছে জানটো যোনে আমি ফুৰিব যাম আৰু আজি আমি কথা পাতিব পাৰিম কেলেকৈ আমি এনভাইৰনমেণ্টৰ নিচিনা আপোনাক ক'ম মোৰ চেনেল ছাবস্ক্ৰাইব কৰিলে চেম্পিয়নটো তাৰ কাৰণে বহুত ধন্যবাদ তাৰ কাৰণে বহুত ধন্যবাদ অকল আজি মই ভিডিঅ' বনাব নোৱাৰিম কেনেকৈ মোৰ মোবাইলটো একো দিগদাৰ হয় মোৰ মোবাইলৰ অলপ পিছত আমি আকৌ যাম এতিয়া আমি অলপ ঘৰৰ পৰা আহিছোঁ আপুনি জানে যে আমাৰ গৰু গছনি আমাৰ গৰু ছাগলী আমাৰ শ্বেয়াৰত কমেই পাওঁ গৰু গছনি শ্বেয়াৰত কমেই পাওঁ আমি ঘৰত পামেই এয়া আমি গৈ আছোঁ ঘৰ এতিয়া অলপ পিছত আমি ঘৰ পামেই তাৰপাছত আমি চব কাহিনী ক'ম যেনেকৈ আমাৰ এনভাইৰনমেণ্টৰ কি বস্তু আছে আমি চব আপোনাক শুনাই দিম ডিটেইলত ক'ম আপোনাক বলক আপুনি আমাৰ লগত এই ৰোমাঞ্চক सफर में चलिए हम लोग के साथ অসমীয়া অলপ ভুল আছোঁ আমি অসমীয়া অলপ ভুল আছোঁ আমি হিন্দী মানুহ হয় আচলতে আমি আমাৰ কাষ্ট আমাৰ ৰিলিজন হয় বাঙালী কিন্তু আমি এতিয়া হিন্দীত কথা কওঁ আমি বহুত ভালকৈ আমি অসমীয়াত কথা ক'ম আমি আজি অসমীয়া কথা ক'ম এইটো চাওক আমাৰ জলফাই গছ কিমান ডাঙৰ ডাঙৰ ইয়াতে চহৰ ফালে এনেকুৱা গছ পোৱাই নাযায় তাতে অকল কাটি থৈ দিয়ে চব কিমান ধুনীয়া পেইণ্টিং চব ইমান ধুনীয়া পেইণ্টিং বনাইছে চোৱা এনেকৈ চোৱা ল'ৰা ছোৱালীকেইটা বহুত ভাল আৰু চহৰত তেনেকৈ পেইণ্টিংটো বনাবই নোৱাৰে চোৱা ইয়াতে চবে চিলাই কৰে আমাৰ তাততো চিলাই কোনেও নকৰে আমাৰ দোকানত সেইটো চোৱা গাহৰি চাব পাৰে তাৰ পৰা পিগি চাব পাৰে পিগি বহি আছে যোনটো শ্বেয়াৰটো এইকেইটা চাব নোৱাৰে কিমান ডাঙৰ ডাঙৰ শাৰী শাৰী বাঁহ আছে ইয়াত হাৱা ফ্ৰেছ আছে একদম ফ্ৰেছ বাঁহ আছে আমাৰ চহৰততো এইকেইটা
বা নাই আপুনি চাব পাৰে ইয়াত কিমান গাল ধূলি আৰু পলিউশ্যন আছে চেৰত থাকিলে এতিয়া কাটি দিছিলে এতিয়া অকল ধূলি আৰু পলিউশ্যন থাকে আপুনি চাইছে এইবোৰে আপুনি চাব পাব আৰু অলপ পিছত আমি যাম পথাৰলৈ আকৌ বেছি আমি এতিয়া আহিছোঁ গাঁৱত আমাৰ ধান নিবলৈ যিহেতু আমি চহৰত থাকোঁ চহৰত আমি ধানটো খেতি কৰিব নোৱাৰোঁ গাঁৱতে মাটি আছে এই আমি পালোঁগৈ ঘৰ আমি গৈছোঁ এতিয়া এই আমাৰ গাড়ীত আহিলোঁ যোনটো এইটো হয় বিপ্লৱ যোনটো আমাৰ সৰু ভাইটি সিহঁতৰ ইউটিউবৰ চেনেল প্ৰীতম বিপ্লৱ তুমি নেলাগে নেকি যাব বিস্কুট খাব নোপোৱা কিন্তু গ'লে চুমুক মাতা চুমু তুমি যাবা না সেইটো কোৱা অঁ এয়া আমি গৈ আছোঁ মই আমাৰ ঘৰৰ ওচৰৰ দুটা ল'ৰা মোৰ ভণ্টি আৰু এটা এয়া আমাৰ লগত যি ড্ৰাইভাৰজন আহিছে তেওঁৰ ঘৰত থকা এটা ল'ৰা ব'লক আমি গৈ আছোঁ কলাত ভিডিঅ' হয় মানে এই আমি পালোঁ ধানৰ খেতি পথাৰ আপুনি চাইছে কিমান হাৰিয়ালি পথাৰ ইয়াত আহিলে কিমান সতেজ বতাহ দৌৰি গৈছেগৈ কিন্তু আপুনি চাইছে আপুনি চেহেৰাত একদম পিঙি চিঙি চাব নোৱাৰে আৰু আহিলোঁ আমি পথাৰ সুবৃহৎ পথাৰ এইফালে সকলো ফালে ঔটেঙাৰ গছ বলক অলপ যাওঁ ঔটেঙা গছৰ ফালে এটা ভিডিঅ' বনাম চাওঁ গছত ঔটেঙা আছে নাই চবে পাৰি খাই শেষ কৰিলে এটা গছ পাম তেতিয়া তাতে উঠি কিনে বহি ল'ম প্ৰথম গছটোত চাম আমি আছে নাই ঔটেঙা প্ৰথম গছটো যে আমাৰ লগত খোজকাঢ়ি গৈ আছে বান্দৰ তাৰ নামটো বান্দৰ হয় মোৰ এইবোৰ নক'বা এই আমি অলপ দেৰি কাৰণে আমাৰ যোন তাৰ মোবাইল যাৰ মোবাইল হয় ই অলপ দেৰি পাতিব আমি অলপ চুপচাপ থাকিম এই আমি পালোহি প্ৰথম গছটোৰ ফালে এতিয়া আমি প্ৰথম গছটোৰ ওচৰত গৈ আছোঁ এই আহিছে সকলোবোৰ হ'ব আমি এতিয়া যাব পাৰোঁ চাইছোঁ প্ৰথম গছটোত আছে নাই ঔটেঙা থকাৰ সম্ভাৱনা বহুত কম আছে কাৰণ গাঁৱলীয়া ল'ৰাবোৰে সকলো গছৰ পৰা ঔটেঙা পাৰি খায় ইয়াত আমি ঔটেঙা নাপাওঁ আমি গৈ আছোঁ আন এজোপা গছৰ ফালে ইবছৰো আহিছিলোঁ আৰু ইবছৰ কিছুমান গছত পালোঁ ঔটেঙা আৰু কিছুমান গছত নাপালোঁ ঔটেঙা আৰু কিছুমান গছৰ তলত ঔটেঙা পৰিয়ে গেলি থাকিল আহিছিলোঁ আমি ইবছৰো আহিছিলোঁ ইয়াত কিন্তু ইবছৰ ভিডিঅ' বনাব নহ'ল কাৰণ ইবছৰ মই ইউটিউব চেনেলে খোলা নাছিলোঁ মোবাইল আছিলে মোৰ মোবাইলটো অলপ এই আমি গৈ আছোঁ আন এজোপা গছৰ ওচৰলৈ দৌৰি আৰু নদৌৰিলে বহুত দেৰি হৈ যাব আমি পথাৰ ঘূৰিবলৈ বাবে দৌৰিয়ে যাব লাগিছিল এয়া আমি আহি গ'লোঁ পথাৰ এটা ৰাস্তাৰ মাজত ইয়াত আমি এতিয়া বহিম অলপ আপুনি চাইছে আমি বহুত দৌৰি আহিলোঁ এই দুটা ইমানতে ভাগৰি গ'ল এতিয়া আমি গ'লোঁ আৰু এজোপা গছৰ ওপৰত উঠিব চেষ্টা কৰিম নেকি নাই উঠিব চেষ্টা কৰিও লাভ নাই এই গছজোপাটো ঔটেঙা নাই আৰু পানী এই ডালটো দেখিছোঁ এই ডালটো কোনোবা মানুহে কাটিলে আৰু মানুহে কাটিলে মানে এই গছজোপাৰ পৰা ঔটেঙাও লৈ গ'ল আৰু ডাল চাল কাটি থৈ গ'ল যাতে ডালটো পচি পাত পচি সাৰ হয় আমি গৈ আছোঁ আন এজোপা গছৰ ওচৰলৈ মোৰ ভণ্টি সেয়া পিছত বহি আছে সি আহিব লাহে লাহে তাৰ ভাগৰ লাগিছে
দৌৰি দৌৰি সি এতিয়া দৌৰি দৌৰি আহি আছে। এই আৰু এটা গছ আমি আহি পালোঁ আৰু এটা গছৰ ওচৰলৈ। যিহেতু মই আপোনাক কৈ থৈছোঁ ইয়াত গছ অলপ অলপ ঠাইতে বহুতবোৰ গছ ৰোপণ কৰি থৈছে। এতিয়া সেই গছজোপাতো টেঙা নাই। আমি গৈছোঁ আন এজোপা গছৰ ওচৰলৈ। এনেকুৱা মানে এনেকুৱা গছ গছনি যদি আমাৰ চহৰত পায় মজাই লাগি যাব। কিন্তু এইটো সম্ভৱ নহয়, কাৰণ আমাৰ চহৰৰ মানুহবোৰে গছ গছনি দেখিলেই কাটিব বিচাৰে। সেইবাবে চহৰৰ মানুহবোৰ চহৰীয়া হৈ থাকিব আৰু গাঁৱৰবোৰ সদায় গাঁৱলীয়া হৈ থাকিব। আৰু গাঁৱলীয়া মানুহবোৰৰ মন বহুত ভাল। গাঁৱলীয়া মানুহকেইটা আমাৰ কাৰণে খেতি কৰে, যোনটো আমি খাওঁ, যোনটো আমি ভাতৰ লগত খাওঁ, এইটো আমি প্ৰটিন পাওঁ। এইজোপা গছতো এটা ঔটেঙা দেখা নাই। যোনটোৰে আমি প্ৰটিন মই তোমালোককো গৈছোঁ, চাবা ঔটেঙা আছে নেকি। হ'ব আমি এফালে গৈ আমি গৈছোঁ আন এজোপা গছৰ ওচৰলৈ। এইটো আমাক চাই লাগিছে যেনেকৈ আমি এনিমেল প্লেনেটৰ এইটো জেগাটো আছে যাত লায়ন টাইগাৰ থাকে, কিন্তু এইটো নহয়। এইটো আমি য'ত খেতি কৰোঁ, আমাৰ ধৰতী মা থাকে, এইটো আমাৰ জেগা হয়, ভাৰত মা। কালি ৰিপাব্লিক ডে আছিলে, সেইকাৰণে চাহিল দেৱে আমি আহিলোঁ আৰু এজোপা গছৰ ওচৰলৈ, কিন্তু তাতো নাই নিচিনা লাগিছে। এতিয়া আমি গৈ আছোঁ এটা মহৰ ওচৰলৈ। চাইছে আপুনি ইয়াত এটাও একো বস্তু নাই, চাইছে এটা অটকে নাই। চাইছে যেন লাগিছে ইয়াত এটা ঔটেঙা আছে, কোনোবাই ছিঙি লৈ গ'ল। কালি ৰিপাব্লিক ডে আছিলে, সেইটো কাৰণে আপোনালোকক হেপী ৰিপাব্লিক ডে। কালি মই এটা ভিডিঅ' পষ্ট কৰিলোঁ। আছিলে যদি কেলে আকৌ দি দিছা, কালি দিব লাগে ন। কালিতো গ'লতো, এতিয়া দিছা পাগল। মই যাওঁ, হে ঠিক আছে যোৱা, ইয়াক লৈ যোৱা, যোৱা। বিপ্লৱক লৈ যোৱা, তুমি যোৱা, ভণ্টি যায়, তুমিও যোৱা। তুমি যোৱাগে, আমি যোৱা। বহুত দূৰ যাওঁ যোৱা, প্লিজ। নহ'লে বহুত পানী পিয়া লাগিব, তোমাৰ বেয়া হৈ যাব। যোৱা, চুপচাপ গৈ থাকা, পিছত আকৌ আহিম বুলি ক'লে নহ'ব। যোৱা, ব'লা আহা বিপ্লৱ। এইটো আমাৰ পিছফালে আছে এটা গড়। যোৱা ভণ্টি, তুমি আৰু বিপ্লৱ গৈ থাকা। নহয়, পিছত পানী পিয়া লাগিব ন, তোমালোকে ক'তো নাপাবা। বিপ্লৱৰ লাগিব। যোৱা, চুমু যোৱা, তুমি ছোৱালী হয় ন, সেইকাৰণে কৈছোঁ যে ঘৰত যোৱা, বহাগী বাৰ লগত খেলাগে। যোৱা, নহয় দুইটা যোৱা। এয়া দেখিবলৈ পোৱা গৈছে এটা মহ। এইটো বনৰীয়া নহয়, এইটো ঘৰচীয়া। আমাৰ ফালে চাই আছে। আমাক যদি কুদাই দিয়ে তেতিয়া আমি ভাগিবৰ কাৰণে ৰেডি আছোঁ। আমাক খেদাব নোৱাৰে, কাৰণ মহটোৰ ডিঙিত ৰছীৰে বন্ধা আছে। মহৰ ওপৰত উঠি পাইছোঁ মাত্ৰ এবাৰেই। মই ঘোঁৰাৰ ওপৰত বহি পাইছিলোঁ এবাৰ। ইয়াত দুটা তিনিটা মহ, গৰু আৰু ছাগলী দেখিবলৈ পোৱা গৈছে। যেনেকৈ কি ময়ো গাঁৱতে জন্ম হৈছিলোঁ, কিন্তু মোৰ মা পাপাই মোক চহৰত লৈ গ'ল। মই বোলে গাঁৱত এটা মহৰ ওচৰলৈ যাওঁ। এইটো মহটো পলাইছে আমাৰ পৰা। দেখাই খোলা থাকে। বন্ধ আছে যেনেকৈ কি চোৱা সেই মহটো। এইটো আপুনি দেখিছে, মহ এটা বহুত বেছি ভয় কৰিছে। আমি সবে ভয় কৰিছোঁ। এইটো হয় এটা মতা ঘৰচীয়া মহ। এই ল'ৰাটোৱে দেখিবলৈ পাইছে মহটোক টানিছে, কিন্তু ই নেজানে যে মহটোৱে খেদালেই পলাব নোৱাৰিব। ব'লক আৰু অলপ ওচৰলৈ যাওঁ। বেছি ওচৰত নাযাব, কাৰণ বেছি ওচৰত গ'লে ই আপোনাক খেদাব পাৰে। ব'লক আমি যাওঁ বেলেগ এঠাইলৈ। এইটো হয় ঘৰচীয়া এটা মহ। এইটো পলাইছে মহটোৱে। এইটো আমাক চাই কিনি পলাইছে এইটো, কিন্তু আমিহে পলাইছোঁ। কি মহ আপুনি জানে, মহটো আমাক
খেদালে বহুত বেয়া খেদাব লগত ইয়াৰ খেদালে খেদাব, কিন্তু শিঙে যদি মাৰে আমাৰ কি হ'ব আপুনি ভাবিব পাৰিছে, কাৰণ ম'হৰ শিং বহুত ডুঙা থাকে। বহুত ডাঙৰ থাকে। তাৰপিছত এইটো তোমাৰ আমাৰ আগত আছে। লাষ্ট এটা ভিডিঅ' হ'ব। এইটোৰ শিং এইটোৰ পৰা ডাঙৰ আছিলে, সেই ম'হৰটোৰ পৰা ডাঙৰ হয়। এইটো হয় আন এটা ম'হ। ব'লক আমি অলপ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। গৰুসকলে আছে, কাও এটা কুকুৰ আছে। হ'ব পিছত নিব। এইটো হয় আন এটা ঘৰচীয়া ম'হ, পোহনীয়া ম'হ, প্ৰকাণ্ড। ইয়াৰ শিঙেৰে পেপা বনোৱা হয়। ময়ো বজাই পাইছোঁ ইয়াৰ শিঙেৰে বনোৱা পেপা। ব'লক আমি যাওঁ এইটো জানিব আৰু ঠাই ফুৰিবলৈ। ম'হৰ নাকত ৰছী কেলে বান্ধে, তেওঁলোকে সিহঁতি কণ্ট্ৰল কৰিবৰ কাৰণে। আৰু যদি এই ৰছীটো বাই চান্স খুলি যায় ন, তো আমি জিন্দা থাকিব পাৰোঁ, নাথাকিব পাৰোঁ। এইটো আমাৰ লাষ্ট ভিডিঅ' হ'ব পাৰে। যদি ম'হটো খুলি যায়, এইটো আমাৰ লাষ্ট ইউটিউবৰ আপলোড কৰা ভিডিঅ' হ'ব পাৰে, বা এই ভিডিঅ'টো আপলোডেই নহ'ব পাৰে, কাৰণ আমিতো যামগৈ, তেতিয়া ভিডিঅ'টো আপলোড কৰা মানুহ নাইকিয়া হৈ যাব। বন্ধ হৈ যাব। চব আমাৰ আমি যিমান কষ্ট কৰিছোঁ, চব পইচা আমাৰ পানীৰ ভেহেৰা পৰি যাব। চাব পাৰে আমি বহুত দূৰ আহি গ'লোঁ। আমি বহুত দূৰ আহি গ'লোঁ ঘৰৰ পৰা। এতিয়া আমি আকৌ ঘূৰিম। এতিয়া আৰু 1-2 ঘণ্টাৰ পিছত আমি আকৌ ঘূৰিম। আমি এতিয়া আৰু ঔটেঙা গছৰ ওচৰলৈ যাম। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ঔটেঙা গেলি পৰি গ'ল আমি অহাৰ আগতেই। গৰমৰ দিনত ঔটেঙা যেতিয়া পৰি যায়, পকি পৰাৰ আগতেই যি ঔটেঙা খোৱাৰ সোৱাদ পথাৰত বহি পিছবেলা সময়ত, তাৰ মজাই বেলেগ, আৰু তাৰ সমান আনন্দত আৰু একো নাই। এয়া আমি গৈ আছোঁ আন এজোপা গছৰ ওচৰলৈ। এয়া আমি পালোঁ আন এজোপা গছৰ ওচৰলৈ। ইয়াতো এটা ঔটেঙা দেখা নাই। ঔটেঙা ইমান সময়লৈকে থাকে, কিন্তু পথাৰৰ ল'ৰাবোৰে খাই দিয়ে চব, পাৰি পাৰি খায়। মই এটা বহি দেখাইছোঁ আপোনাক। ইয়াত আপুনি বহিব, গৰম দিনত চেষ্টা নকৰিব, ইয়াত হাত থাকিব পাৰে গৰম দিনত। এইটো বহুত ডাঙৰ হোল কৰি থৈ দিছে, চেষ্টা অলপো নকৰিব ইয়াত। এয়া আমি আহিলোঁ আন এজোপা গছৰ ওচৰলৈ। তাতো ঔটেঙা নাই। অলপ পিছত আমি ঘৰলৈ যাম, য'ৰ পৰা আমি আহিছিলোঁ, বা য'ৰ পৰা আমি ধান এতিয়া লৈ আকৌ ঘৰলৈ যাম। এই দমৰাটোক এই ল'ৰাটোৱে খেদাইছিলে আৰু দমৰাটো পলাইছে। এই ল'ৰাটোৱে নাজানে যে ইয়াৰ যি মাক হয়, সি যদি খেদাই ইয়াৰ কি হ'ব। পাপা হয়। হ'ব, আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটোত নতুন আহিলে ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো নেপাহৰিব। আমাৰ